নমস্কাৰ। ফাৰ্মিঙৰ লগত জড়িত যিসকল লোক আৰু যিসকলে নতুনকৈ ফাৰ্মিং কৰিম বুলি ভাবিছে সকলোকে আমাৰ চেনেললৈ ৱেলকাম জনাইছোঁ। আৰু আপোনালোকক প্ৰথমে জনাওঁ যে মই হাঁহৰ ফাৰ্মিং আৰম্ভ কৰিছোঁ। সেইবাবে মই হাঁহ পোহা আৰম্ভ কৰিছোঁ আৰু তাৰ বিষয়ে বহুত কথা জানিছোঁ, শিকি আছোঁ। আৰু আমাৰ এই পোৱালিকেইটা যে আপুনি দেখিছে, এইকেইটা হৈছে 2-3 দিনীয়া পোৱালি হয়। আমাৰ কালিৰ পৰা আমাৰ উমনিৰ পৰা পোৱালি ওলোৱা আৰম্ভ হৈছে আৰু এইকেইটা এদিনীয়া 2দিনীয়া পোৱালি মিক্স হৈ আছে। দেখিছে, কালিৰ পৰা আমাৰ উমনিৰ পৰা পোৱালি ওলোৱা আৰম্ভ হৈছে। যিহেতু আমি নেচাৰেলি যেনেকৈ হাঁহে উমনিৰ পৰা পোৱালি উলিয়াই, তেনেদৰে আমাৰ পোৱালিখিনি উলিওৱা হৈছে। আৰু আমি কণ্টিনিউ আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম যে আমি কেনেকৈ সিহঁতক প্ৰতিপাল কৰিছোঁ, কি খুৱাইছোঁ, কেনেকৈ ডাঙৰ কৰিছোঁ, কেনেকৈ যত্ন লৈছোঁ, বিশেষ আমি আমাৰ চেনেলৰ জৰিয়তে আপলোড কৰিম আৰু আপোনালোককো জনাম। আৰু যিসকল লোক আগ্ৰহী তেখেতসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল বাটনটো টিপি অল কৰি ৰাখিব। তেতিয়া আমাৰ যি ভিডিঅ'সমূহ আহিব সেই ভিডিঅ'সমূহ আপুনি সকলোতকৈ আগতে চাব পাৰিব। আৰু আপোনালোকক জনাই থওঁ যে মই নতুনকৈ হাঁহ ফাৰ্ম ষ্টাৰ্ট কৰিছোঁ আৰু বহুত কথা শিকি আছোঁ, বহুত কথা জানি আছোঁ। আৰু সেই মোৰ এক্সপিৰিয়েঞ্চবোৰ আৰু মই কেনেকৈ কৰিছোঁ সবিশেষ মই চেনেলৰ জৰিয়তে আপলোড কৰিছোঁ আৰু কৰি যাম। গতিকে আপোনালোকে বহুত কথা শিকিবলৈ পাব।